ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ পৰা মই চুমকি বৰুৱাই মই নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম কেনেকৈ ইউটিউবত এটা চেনেল বনাব পাৰি। যিহেতু বৰ্তমান ইউটিউবটো এটা খুব বেছি পপুলাৰ মিডিয়া নহয়নে বাৰু, ইয়াতে আমি বহুত গ্ৰ' কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণে আমি ভিডিঅ' দি পেলাই তাতে ইনকাম কৰিব পৰা স্কোপ আছে। গতিকে আহকচোন, তাৰ ব্ৰাউজাৰ খুলি ল'ব লাগিব। ব্ৰাউজাৰ মানে ইমেইল, আমাৰ বিভিন্ন ইমেইল থাকে যিহেতু নহয়নে বাৰু, ইয়াতে চাব এইটো dmassamese@gmail.com। ঠিক আছে, এতিয়া মই এই ব্ৰাউজাৰটো খুলিলোঁ। ইয়াতে মই এতিয়া এটা ইউটিউব চেনেল বনাম। এতিয়া আমি ইয়াতে এটা ইউটিউব চেনেল বনাবলৈ হ'লে প্ৰথম কি কৰিব লাগিব, ইয়াতে চাৰ্চ কৰিব লাগিব ইউটিউব বুলি। আপোনালোকে ইউটিউব চাৰ্চ কৰিব, এইটো দেখিছেনে ইউটিউবৰ যোনটো চিম্বল, সেই চিম্বলটোৰ সৈতে ইউটিউবটো আহি গৈছে। ইয়াতে ক্লিক কৰিলোঁ। এতিয়া ইয়াতে নিশ্চয় ধৰিব পাৰিছে youtube.com, এইটো দেখিছেনে। ইয়াতে আমি প্ৰথম ইউটিউবত ক্লিক কৰিম। ইয়াত দেখিলে ইউটিউবটো আহি গ'ল। ঠিক আছে, এতিয়া হেণ্ডেল দিছে মোক youtube.com want to show notification। আমি এইটো নকৰোঁ, নটিফিকেশ্যন আমাক নালাগে। বহুত নটিফিকেশ্যন আহিলে আমাৰ এইবিলাক ফুল হৈ যায়, মেমৰিবিলাক, বুজি পাইছেনে। যেতিয়া নটিফিকেশ্যন আহিবলৈ আমি দিব নালাগে। ঠিক আছে, ইয়াতে গৈ এতিয়া দিছ ইজ পাব্লিক অন ইউটিউব, ইউ কেন চেঞ্জ দিছ লেটাৰ, এইটো পিছত আমি চেঞ্জো কৰিব পাৰিম। ঠিক আছে, প্ৰথম এডিট পিকচাৰ কৰিলোঁ। আমি ইয়াতে এটা পিকচাৰ আনি ল'ম প্ৰথম। কম্পিউটাৰ পৰা আনি এইখিনি যিহেতু আমাৰ পচন্দ হোৱা নাই নহয়, ইয়াতে যিবোৰ পিকচাৰ দিছে এইখিনি আমি নলওঁ, আমি বেলেগ এটা পিকচাৰ আনিম। ঠিক আছে, ইয়ালৈ এতিয়া পিকচাৰ এটা আমি কেনেকৈ আনিম চাব। ফ্ৰম কম্পিউটাৰ কৰিম, আপলোড ফ্ৰম কম্পিউটাৰ ক্লিক কৰিব। আমাৰ কম্পিউটাৰত যিবিলাক ডাউনলোড কৰা আছে ছবি, সেই ডাউনলোডবিলাক আমি এতিয়া বিচাৰিম। তাৰ পৰা যিকোনো এটা আমাৰ পচন্দৰ ছবি আমি আনিব পাৰিম। এইটো ছবিকে লাৰ্ণ ডিজিটেল মাৰ্কেটিং বুলি কিবা এটা ছবি আছে, সেইটোকে অপেন ছবিকে লাৰ্ণ ডিজিটেল মাৰ্কেটিং বুলি কিবা এটা ছবি আছে, সেইটোকে অপেন কৰি চাওঁ। এতিয়া এই ছবিটো আমি চাওক, ইয়াতে কথা মই এইটো আনো, এইটো আনো বুলি ভাবিছোঁ। চুমকিটো অকণমান ওলাই আছে, অসমীয়া ডিজিটেল মাৰ্কেটিং শিকোৱা হওকটো এইটো দিলে মই ভাল বুলি ভাবিছোঁ। ঠিক আছে, মানে যিকোনো এটা মানে ইংলিছতে হওক অসমীয়াতে হওক স্পষ্টকৈ ওলাব লাগিব, নহয় জানো। এইটো অসমীয়া ডিজিটেল মাৰ্কেটিং শিকোৱা হওকটো ওলাই গৈছে, চাওক এইটো ৰাউণ্ড পৰি গৈছে। গতিকে মই ডান কৰি দিওঁ, এনেকুৱাকৈ আহিব চাব, এইটো আহি গ'ল চাওক, অসমীয়া ডিজিটেল মাৰ্কেটিং শিকোৱা হওকটো, হয়নে বাৰু। এতিয়া ইয়াতে হেণ্ডেল দিছে মোক চুমকি বৰুৱা D2S2N, এইটো মোৰ হেণ্ডেল। মানে চুমকি বৰুৱা দুজন তিনিজন বহুতজনৰ নাম থাকিব পাৰে নহয় জানো, কিন্তু তেওঁলোকে হেণ্ডেল এটা দিছে যে @ চুমকি বৰুৱা ড্ৰেছ দি পেলাই D2S2N। ঠিক আছে, এতিয়া মই এইটো ক্ৰিয়েট কৰি দিম। মোৰ এতিয়া চেনেলটো ক্ৰিয়েট হৈ যাব চাব। এই যে প্ৰফাইল পিকচাৰখন মই লগালোঁ, এইখন তালৈ আহি যাব। এইটো চাওক, এইটো চাইডত চি আছিলে, এইটো ইয়ালৈ আহি গ'ল। এই চিম্বলটো দেখিলে দেখা লগে মই গম পালোঁ যে এইটো মোৰ চেনেল, মানে আগতে চি বুলি আছিলে এখন, আৰু এইটো মই চেঞ্জ নকৰা হ'লে চি বুলি থাকিলে এই কথাটো। এতিয়া চাওক, আমি আমাৰ ইউটিউব চেনেলটো বনালোঁ, ইমান ইজি চাওক বনালোঁ। এতিয়া ইয়াতে আমি কিবা কিবি দিবলৈ ইচ্ছা আছে, কি দিম মই ইয়াতে ভিডিঅ' চিডিঅ' আমি দিবলৈ আৰম্ভ কৰিম নহয় বাৰু। তাৰ আগতে আমি চাই লওঁ ক'ত কি থাকে। এইটো হ'ল প্ৰথম পেজটো, এইটো হোম বুলি কয়। তাৰপিছত শ্বৰ্টত গ'লে মানে শ্বৰ্টবিলাক যিবিলাক শ্বৰ্ট আছে সেইবোৰ ওলাই যাব, এইবিলাক চব আমি চাব পাৰোঁ শ্বৰ্টবোৰ বাৰু। আকৌ আমি ছাবস্ক্ৰিপশ্যনত গ'লে, আমি যিহেতু আকৌ ছাবস্ক্ৰাইব কৰা নাই ইয়াতে, বিশেষ একো আমি নেদেখোঁ ইয়াতে, কিন্তু আমি এইবিলাক ছাবস্ক্ৰাইব কৰি ল'ব পাৰোঁ। ছাবস্ক্ৰাইব কৰি ল'লে তেওঁলোকে দিয়া ভিডিঅ'বোৰ আমি দেখি থাকিম। ঠিক আছে, নেক্সট আহিলে হিষ্ট্ৰী। আমি আগতে কি কি কৰিছোঁ, কি চাইছোঁ, এই মাত্ৰতে আমি দুটা চালোঁ, গতিকে এটা হিষ্ট্ৰী ওলাই গ'ল। ঠিক আছে, আকৌ প্লেলিষ্ট, কোনো ভিডিঅ' নাই, মই এতিয়ালৈ কোনো ভিডিঅ' দিয়া নাই বাৰু, গতিকে প্লেলিষ্ট খালী হৈ আছে। নেক্সট আহিলে ৱাটচ লেটাৰ, মানে পিছত চাবৰ কাৰণে আমি কিবা কিবি ভিডিঅ' ছেভ কৰি থ'ব পাৰোঁ। এতিয়া এটাও আমি ৱাটচ লেটাৰ থোৱা নাই। তাৰপিছত আহিলে লাইভ ভিডিঅ', আমি কাকো ভিডিঅ' এতিয়ালৈকে লাইক কৰা নাই, এইটো একো নাহে। তাৰপিছত আহিলে ট্ৰেণ্ডিঙত আমি গ'লে মানে যি যি ট্ৰেণ্ডিঙত চলি আছে এইবিলাক চব আহি যাব। ঋতিক ৰোশনৰ কিবা এটা ট্ৰেণ্ডিঙত আছে, আৰু বেছ এইটো কি কাৰ্ডবোৰ্ড প্ৰজেক্ট, এইটো এটা ট্ৰেণ্ডিঙত আছে। শ্বৰ্টবিলাকত এইবিলাক আছে ট্ৰেণ্ডিঙত, ছামাৰ গাইড ফৰ স্কুল ষ্টুডেণ্ট, এইবিলাক ট্ৰেণ্ডিঙত আছে। এইটো এইটো কি বস্তু আহিলে, ভিডিঅ' কো লাষ্টত দেখি, এইবিলাক এতিয়া ট্ৰেণ্ডিঙত আছে। পেইণ্টিং ক্ৰেজি কাৰ্ড, ঠিক আছে, এইবিলাক ট্ৰেণ্ডিঙত আছে। আমি ট্ৰেণ্ডিংটো চাই পেলাই কেনেকৈ ভিডিঅ' বনাব পাৰোঁ, ট্ৰেণ্ডত কি চলি আছে তাৰ লগত মিলাই আমি বনালে আমাৰ ভিডিঅ' ট্ৰেণ্ডিঙত আহি যোৱা চান্স থাকে নহয় বাৰু। হৈ গ'ল। এতিয়া আমি তলত আছে শ্বপিং, আমি শ্বপিং ইয়াত কৰিব পাৰোঁ। ক্লিক কৰি পেলাই শ্বপিঙৰ বিভিন্ন ৱেবছাইট দি দিব, আমি শ্বপিং কৰিব পৰাকৈ লাগিছিলে। বিউটি বোলে এইবিলাকত আমি কণ্টেক্ট কৰি এইবিলাক আমি ল'ব পাৰোঁ বস্তু। ঠিক আছে, এইবিলাক কমপ্লিট জুৱেলাৰী হয়, গ'ল্ড জুৱেলাৰী কালেকশ্যন। ঠিক আছে, আমি এইবিলাক ইমান চাই নাথাকোঁ, এইখিনি মই আপোনালোকক জাষ্ট দেখাই দিলোঁ। শ্বপিঙৰ পিছত মিউজিকত গ'লে কি কি মিউজিক এতিয়া আছে ট্ৰেণ্ডিঙত, আপুনি এইবিলাক চাব পাৰে। মিউজিক বা ছেভ কৰি পিছলৈ চাবলৈ থ'ব পাৰে, বুজি পাইছেনে। ছাবস্ক্ৰিপশ্যন কৰি থ'ব পাৰে। আকৌ আমি কি কৰিব পাৰোঁ, ৱাটচ লেটাৰ এইবিলাক থৈ দিব পাৰোঁ যদি আমাৰ কিবা চইচ আছে ইয়াত। ঠিক আছে, নেক্সট আহিলে মুভি, আমি মুভি চাব পাৰোঁ, সকলোৱে জানো। মুভি ক্লিক কৰি মুভি চইচ হোৱা মুভিখন আমি ৱাটচ লেটাৰত থৈ দিব পাৰোঁ। ঠিক আছে, তাৰপিছত লাইভ আহিব পাৰোঁ। নেক্সট আহিলে লাষ্ট এইটো লাইভ, আমি যদি লাইভ আহোঁ, এতিয়া ক্লাছটো কৰি থকাৰ সময়ত যদি আমি লাইভ আহোঁ, তেতিয়াহ'লে ইউটিউবত বহুতে আমাক চাই থাকিব পাৰিব। ঠিক আছে, নেক্সট আহিলে গেমিং, সকলোৱে আমি জানি নহয় এইখিনি গেম কেনেকৈ খেলিব পাৰি ইউটিউবত। তাৰপিছত নিউজ চাব পাৰোঁ, ইয়াত স্পৰ্টছ চাব পাৰোঁ, কোৰ্চ বিচাৰিব পাৰোঁ। চাওক, আমি যদি কোৰ্চত ক্লিক কৰি চাওঁ, বিভিন্ন ধৰণৰ কোৰ্চ আমি পাম। ভিডিঅ' মেথছ, হাউ টু শ্ল' ডাউন, কিং স্কুল, লাইভ প্ৰচেছ, এইবিলাকৰ কোৰ্চ। ঠিক আছে, কাৰ্ডিঅ' কোৰ, ট্ৰেন্সফৰ্মেশ্যন, এইবিলাক কোৰ্চ আছে। নেক্সট আমি পডকাষ্ট, ফেশ্বন,
ফেশ্বন এণ্ড বিউটি ইয়াত বিচাৰিব পাৰোঁ। পডকাষ্ট যেনেকৈ যে এজনৰ বা দুজনৰ যে ইণ্টাৰভিউ কোনোবাই লৈ থাকে এইবিলাক পডকাষ্ট চেনেল বুলি কয়, এইবিলাক হ'ল পডকাষ্ট। ঠিক আছে, ইউটিউব প্ৰিমিয়াম এইটো হ'ল আমি ইউটিউবত আমি মানে কি কৰিব পাৰোঁ যে পইচা দি পেলাই আমি এডভাৰটাইজ এনেকৈ আমি ল'ব পাৰোঁ। মান্থলি কিবা এটা পে'মেণ্ট কৰিব লাগে, ইউটিউব প্ৰিমিয়ামত ক্লিক কৰোঁ, তেতিয়া আমি ইউটিউবত ভিডিঅ' চাওঁতে খুব এডভাৰটাইজ আহে জানো, সেইবিলাক এডভাৰটাইজ নহয় কৰিবলৈ সেইটো গৈ গেট ইউটিউব প্ৰিমিয়ামত ক্লিক কৰিব পাৰোঁ। ঠিক আছে, মান্থলি কিবা এটা দিব, আমি সেইটো মতে গ'লে হৈ গ'ল, সেইটো হ'ল ইউটিউব প্ৰিমিয়াম। তাৰপিছত ইউটিউব মিউজিক চাব পাৰোঁ, ইউটিউব কিডছ এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট। ইউটিউব কিডছ আমি চিলেক্ট কৰি থ'লে কিডছৰ কাৰণে যিবিলাক ভিডিঅ' আছে সেইবিলাক দেখুৱাব সেইটো চেনেলত। ঠিক আছে, আমি আমাৰ যদি বাচ্চা আছে ইউটিউবত যিহেতু নাচাবলগীয়া বস্তু তেওঁলোকে চাব পাৰে, আমি যদি এইটো কৰি থৈ দিওঁ, ইউটিউব কিডছ কৰি থৈ দিওঁ, তেওঁলোকে কিডছৰ কাৰণে যিবোৰ দিয়ে সেইবিলাকে চাব পাৰিব, তাৰ বাহিৰে তেওঁলোকে চাব নোৱাৰিব। ঠিক আছে, এইটো বহুতে নাজানে, চাই লওক। ছেটিং আমি চেঞ্জ কৰিব পাৰোঁ, ৰিপৰ্ট হিষ্ট্ৰী হেল্প চেণ্টাৰ এইখিনি আছিলে আমাৰ ইউটিউবৰ মেইন বস্তু। এতিয়া আহোঁ আমি কেনেকৈ ভিডিঅ' এটা দিম, বুজি পাইছেনে? এতিয়া চাওক আমাৰ এইটো হ'ল হোম, আমি এনেকৈ ক্লিক কৰি হোম পেজলৈ গুচি যাম, এইটো হ'ল হোম পেজ চাব। এইটো হোম পেজ, হোম পেজত বিভিন্ন ইউটিউবত দিয়াবিলাক বস্তু ওলাই থাকে। হোম পেজ মানে প্ৰথম পেজটো। ঠিক আছে, এতিয়া কথা হ'ল কি আমি যদি ভিডিঅ' এটা আপলোড কৰিব বিচাৰোঁ, ইউটিউবত কিবা দিব বিচাৰোঁ, আমি কি কৰিব লাগিব? মন কৰিব ইয়াতে ইউটিউব বুলি লিখা আছে চিম্বলটো, যেতিয়া আপুনি আপোনাৰ চেনেলটো লৈ যাব তেতিয়াহ'লে এতিয়া ইউটিউবৰ ঠাইত ইউটিউবৰ চিম্বলটো থাকিব, আৰু এইখিনি ইউটিউবৰ ঠাইত ইউটিউব এইটো ষ্টুডিঅ' বুলি লিখা থাকিব। ঠিক আছে, এই কথাটো মন কৰিব। এতিয়া আমি আমাৰ চেনেলটো এইখন আছে দিছে ইউজ কৰিলোঁ, তাত ক্লিক কৰিলোঁ, এইবিলাক ভিউ ইউৰ চেনেল এইটো ক্লিক কৰিলে মোৰ চেনেলটো ওলাব, আৰু তেতিয়া ষ্টুডিঅ' ওলাব, তাতে চাব। এইটো দেখিছেনে, চুমকি বৰুৱা, এইটো ক্ৰিয়েট। যদি মই ক্ৰিয়েট কৰি দিওঁ মোৰ চেনেলটো কাষ্টমাইজ চেনেল কৰিব পাৰোঁ, মেনেজ ভিডিঅ' কৰিব পাৰোঁ, চেনেলটো আমি ইয়াত ক্লিক কৰি কাষ্টমাইজ কৰিব পাৰোঁ, চাব আমাৰ নিজৰ মতে সলাই ল'ব পাৰোঁ মানে বস্তুবিলাক। ৱেলকাম টু ইউটিউব ষ্টুডিঅ', এতিয়া আমি আহি ষ্টুডিঅ'ত পাই গ'লোঁ, চাওক এইটো। ঠিক আছে, এতিয়া ষ্টুডিঅ'ত পাই গ'লে আপুনি গম পাব যে এইটো কমপ্লিট আপোনাৰ জেগা। ঠিক আছে, ইয়াতে ইউটিউবত বেলেগ আমি নিজৰ বস্তুবিলাক দেখিম বা নিজে ইয়াতে কাষ্টম কৰোঁ, কি কৰোঁ, ভিডিঅ' দিওঁ, আমাৰ কথা। ঠিক আছে, আমি ইয়াতে কাষ্টম কৰিবলৈ প্ৰথম ইয়াতে বেনাৰখন বনাই ল'ব লাগিব। আমাৰ ইউটিউবত আমাৰ যোনটো চেনেল, সেই চেনেলৰ এখন বেনাৰ আমি বনাই ল'ব লাগিব। এতিয়া কি কৰিম, এই যে আমি কিছুমানে কম্পিউটাৰ চালে এনেকৈ আহিব স্ক্ৰীনখন, চাওক আমি যদি এতিয়া বেনাৰ বনাওঁ এনেকৈ এই ৰঙা পাৰ্টটোত এনেকৈ আহিব। ঠিক আছে, আৰু সেই বেনাৰখন আকৌ এনেকৈ যদি এটা লেপটপত চাই এনেকৈ ওপৰত আহিব, এটা পট্টি আহিব, আৰু যেতিয়া মোবাইলত চাব অকণমান ডাষ্টপট্টি আহিব। ঠিক আছে, ইয়াত আমি বেনাৰখন আপলোড কৰিব পাৰোঁ। এতিয়া আমি যিহেতু ইয়াতে কোনো ধৰণৰ বেনাৰ বনাই থোৱা নাই, আমি এখন বেনাৰ বনাই আনো আহক। ঠিক আছে, এইটো মই মিনিমাইজ কৰি লৈছোঁ, ইয়াতে যাম, ইয়াতে গৈ আমি কেনভা খুলিম, ইয়াতে ক্লিক কৰি কেনভা বুলি এটা এডিটিং ছফ্টৱেৰ আছে, তাত আমি বেনাৰ বনাই নিম, চাব CANVA কেনভা। এইটো হ'ল এটা বহুত এমেজিং ছফ্টৱেৰ, য'ত নেকি আমি খুব সহজতে এডিটিং কৰিব পাৰোঁ। ঠিক আছে, এডিটিং যিকোনো ধৰণৰ ভিডিঅ' হওক, অডিঅ' হওক, বেনাৰ হওক, যিকোনো ইমেজ হওক বনাই দিব পাৰোঁ। এতিয়া ইয়ালৈ অহা কাৰণটো মই আপোনাক কৈ দিছোঁ। প্ৰথম আমি ইয়াতে আহি ক্ৰিয়েট বুলি ক্ৰিয়েটত ক্লিক কৰিম, কৰি ক্ৰিয়েট নিউ বুলি যাম, ইয়াতে আমি ইউটিউব বেনাৰ বুলি যদি মাৰি দিওঁ, ইউটিউবৰ চাইজত আমাক জেগা দি দিব, ইউটিউব বেনাৰ। ইউটিউব বেনাৰ চাওক, বুজি পালে নে? ইউটিউব বেনাৰ আছে, গেমিং বেলেগ, এডুকেশ্যন বেলেগ। ঠিক আছে, আমি ইউটিউব বেনাৰত যাওঁ, ইয়াতে গ'লোঁ। এতিয়া আমি বেনাৰখন কিহৰ ওপৰত কৰিম? প্ৰথম আমি এই চাইডৰ ডিজাইনলৈ যাম। এতিয়া ডিজিটেল মাৰ্কেটিঙৰ ওপৰত আমি এইটো বনাইছোঁ, নহয় বাৰু? DIGITAL আমি বনাবই নালাগে, আমি পামি ডিজিটেল বুলি লিখাৰ লগে লগে ডিজিটেল মাৰ্কেটিংটো আহি গ'ল, ইয়াৰ পৰা আমি চিলেক্ট কৰি ল'বলৈ হ'ল। ঠিক আছে, কিন্তু এটা কথা লক্ষ্য কৰিব, য'ত ক্ৰাউন আছে আপোনাক আনিব, ক্ৰাউন নথকা চাই এখন ডিজাইন আপুনি লৈ আহিলে হ'ল। ঠিক আছে, ক্ৰাউনবিলাক হ'ল পেইড হয়। ঠিক আছে, ক্ৰাউনটো আহিলে আপোনাৰ ৱাটাৰমাৰ্ক আহিব, এইখন মোৰ পচন্দ হৈছে, এইখন লৈ আহিম। ঠিক আছে, ডিজিটেল মাৰ্কেটিং লাৰ্নিং এবাউট ফৰ বিগিনাৰ্ছ। ঠিক আছে, এতিয়া আমি ইয়াতে কি কৰিম, টেক্সত গৈ ইয়াতে আমাৰ স্কুলৰ নামটো এই হেডলাইনত গৈ লিখি দিম, ডিজিটেল মাৰ্কেটিং আছাম স্কুল। ঠিক আছে, তো আহি গ'ল, এইটো অকণ সৰু কৰি দিয়ক, তেনেকৈ এইটো লৈ যাওঁ ইয়ালৈ। এতিয়া কোলাত আমি আকৌ এতিয়া কোলাতে ভাল লগা নাই কাৰণে ইয়াতে প্ৰথম আখৰকেইটা আমি চিলেক্ট কৰি ল'লোঁ, লৈ এইটো এই লিখিছোঁ টেক্সট কালাৰত গৈ কালাৰটো ওলাই দিব, কোলাত হালধীয়া লিখিব, এইটো হালধীয়া, কোলাত পাতল হালধীয়া এটা দেখিছোঁ, এইটো দেখিলোঁ। ঠিক আছে, ডিজিটেল মাৰ্কেটিং আছাম স্কুল। ইয়াতে আৰু এটা আমি অসমীয়া লিখি দিম, চাব ইয়াতে আহিলোঁ, অসমীয়াত আমি লিখিম যে শিকোৱা হওক। ঠিক আছে, শিকোৱা হওক বুলি লিখি দিছোঁ। শিকোৱা হওক ওচৰত মই আৰু এটা লিখিব লাগিব, অসমীয়াত বুলি লিখিব লাগিব, নহয় বাৰু? অসমীয়াত, তাৰপিছতে অসমীয়া ডিজিটেল মাৰ্কেটিংটো মই ইংলিছতে লিখিম। ঠিক আছে, ডিজিটেল মাৰ্কেটিং, অসমীয়াত ডিজিটেল মাৰ্কেটিং শিকোৱা হওক। এইটো আমি এতিয়া সৰু কৰি দিম, টানি দিলেই হ'ল, একো দিগদাৰ নাই। এইটো টানি লৈ আহিছোঁ, এতিয়া মই এইটো কালাৰটো সলাই দিলে হ'ল, একো দিগদাৰ নাই। এণ্টাৰ মাৰি স্ক্ৰল কৰি লৈছোঁ, আৰু এইখন অকণমান জাষ্ট কালাৰটো কাৰণে আমি এনেকৈ চিলেক্ট কৰি লৈছোঁ। এইটো প্ৰথমে হালধীয়া দিলোঁ, এতিয়া হালধীয়াতকৈ অকণ বেলেগ এটা কালাৰ দিব লাগিব, একেবাৰে ভাল নালাগে, এইটো বগা দি দিওঁ, এইটো বগা দিলোঁ, অকণমান জাষ্ট এফালে লৈ গ'লোঁ, এই পিনটো থকাৰ কাৰণে অলপ দিগদাৰ আছে। এতিয়া ভাল লাগিছে নিশ্চয়, ডিজিটেল মাৰ্কেটিং শিকোৱা হওক। ঠিক আছে, ছাবস্ক্ৰাইবটো আছে, থাকক দিয়ক। ঠিক আছে, এইখন আমি এতিয়া কি কৰিম, তালৈ লৈ যাব লাগিব, হয় বাৰু? এতিয়া এইটো আমাৰ বেনাৰ, BANNER বেনাৰ, ইউটিউব বুলি মই লিখি দিছোঁ, YUTUBE নামটো সদায় এনেকৈ মনত ৰখাকৈ দিব। ঠিক আছে, ইউটিউব বেনাৰ শ্বেয়াৰ কৰিলোঁ, গৈ আমি ডাউনলোড কৰি ল'লোঁ, এইটো ডাউনলোড ক্লিক কৰিলে এইটো আহি যাব, দেন ডাউনলোড হ'লে আমি তাত আপলোড কৰি দিম। ঠিক আছে, এইটো হৈ গৈছে, ইয়াত চাওক গৈ আছে, এইটো হৈ গ'ল, পটককৈ আমি এইটো বনালোঁ, হয়নে বাৰু? এইখিনি কাটি দিছোঁ, এতিয়া আমি ক'ত আছিলোঁ, আমাৰ ইয়াতে আছিলোঁ। এতিয়া আমি দেখিছেনে এইখন পালোহি, আমাৰ চেনেলটো কাষ্টমাইজ কৰি আছোঁ, আপলোডত যাম। এতিয়া আমি ইয়াতে ডাউনলোডত ক্লিক কৰিম, বেনাৰ ইউটিউবে আহি গ'ল, চাওক এতিয়া 27 হয়নে, 21/5, এইটো 27 21/5/2025 অপেন কৰি দিলোঁ।
প্ৰথম ইয়াতে ইউটিউব বেনাৰটো চিলেক্ট কৰি দিলে ইয়াতে আহি যাব এইটো চাওক ঠিক আছে এইটো মই ডান কৰিলোঁ এইটো আহিব লাগিছেনে এইটো অসমীয়া ডিজিটেল মাৰ্কেটিং শিকোৱা হওক আৰু এইটো লেপটপত এনেকৈ আহে আৰু কম্পিউটাৰ নহয় চৰি কম্পিউটাৰত এনেকৈ আহিছে এইটো চাওক ফোনত এনেকৈ আহে অলপ খাই যায় গতিকে আমি পৰাপক্ষত মাজত আমি বস্তু ফুটিবলৈ চাব লাগে ঠিক আছে ফোনত নহ'লে এইখিনি বেখিনি ওলাব হৈ গ'ল এইটো চেঞ্জ নকৰোঁ আমাৰ ছেটআপটো হৈ গ'ল হোৱাৰ পাছত আমি তললৈ আহিলোঁ আমি যে এখন ছবি দিছিলোঁ এখন নিচিনা অসমীয়া ডিজিটেল মাৰ্কেটিং এইখন আমি চেঞ্জ কৰিব পাৰোঁ নকৰোঁ আমাৰ এখন ঠিকে আছে বুলি ভাবিছোঁ নম্বৰ নকৰোঁ নেক্সট আমি ইফালে যাম নাম চুমকি বৰুৱা হেণ্ডেল দিছে চুমকি বৰুৱা এইটো ধুনীয়া দিছে এইটো ইউটিউবে নিজে দিয়ে ঠিক আছে এতিয়া আমি ডেছক্ৰিপশ্যন লিখিব পাৰোঁ ইয়াতে আমি কি কৰিম ডেছক্ৰিপশ্যন লিখিব পাৰোঁ ইয়াতে কি লিখিম আমাৰ চেনেলটোৰ বিষয়ে উই is EACH is about digital marketing DIGITAL digital MARKETING marketing in Assamese সেইটো লিখিলেহে ইউটিউবে গম পাব ক'ত দিছোঁ এই ভাষাত শিকাম হয়নে বাৰু এই অসমীয়াতে কওক উইট ইজ এবাউট digital marketing in Assamese ঠিক আছে উইট ইজ এবাউট digital marketing in Assamese আৰু আমি বহুত লিখিব পাৰোঁ চাওক আমি মাত্ৰ 1000ৰ ভিতৰত 1000ৰ ভিতৰত 45 মাৰ্কছে পাইছোঁ আমি বহুত কিবা কিবি লিখিব লাগে এতিয়া আমি লিখোঁ ঠিক আছে ডিজিটেল মাৰ্কেটিঙৰ কাৰণে শিকাম বুলি জাষ্ট লিখিছোঁ যিহেতু বহুতখিনি কৈ নাথাকোঁ ইয়াৰ পাছতে আহিলে আমাৰ এইটো চাওক লাহে লাহে তললৈ গৈ থাকিব লেংগুৱেজ এইটো লেংগুৱেজ ইয়াতে ইউজ কৰিব লেংগুৱেজটো আমি ইয়াত অসমীয়াটো দিম এইটো অসমীয়া লিখিছেনে এইটো দিলে মানে ভাল হ'ব ঠিক আছে অসমীয়াত দি থৈ তেওঁলোকে ট্ৰেন্সলেট কৰি দিব বুজি পাইছে ট্ৰেন্সলেশ্যন লেংগুৱেজ এইটো কৰিম আমি ইংলিছলৈ নিব পাৰোঁ আমি নিজৰ ইচ্ছা কথা সেইবিলাক বুজি পাইছেনে আমি ডেছক্ৰিপশ্যন এইখিনি দি দিলে বাৰু এইখিনি নেক্সট আমি এইখিনি আমি কৰিব পাৰোঁ ইয়াতো আমি বেলেগ এটা ভাষা দিলোঁ ইংলিছটো দিলোঁ চেনেল নেম অসমীয়া ইংলিছ দুইটা দিছোঁ ঠিক আছে চেনেল নেম ডেছক্ৰিপশ্যন এইবিলাক দি নাথাকোঁ ঠিক আছে এইটো কেঞ্চেল কৰিছোঁ আপোনাক দিলে দিব তাৰপিছত আহিলে লেংগুৱেজটো হৈ গ'ল এতিয়া চেনেলৰ URL-টো আমাৰ URL মানে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ ঠিক আছে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ মানে প্ৰতিটো পেজৰে এটা এটা নাম থাকে বা এড্ৰেছ থাকে সেইটো URL বুলি কয় ঠিক আছে তাৰপিছতে লিংক এড কৰিব পাৰোঁ ইয়াৰ লগত আমি বেলেগ ভিডিঅ' দিয়া লিংক দিব পাৰোঁ আৰু কণ্টেক্ট ইনফৰমেশ্যন ইয়াত দিব পাৰোঁ ইমেইল এড্ৰেছটো ইয়াত দি দিছোঁ DM Assamese ASSAMESE@gmail.com এতিয়া আহি গ'ল আমাৰ তলত চব ভিডিঅ' ৱাটাৰমাৰ্ক যদি আমি পেইড কিবা লওঁ তেওঁলোকৰ পৰা তেতিয়াহ'লে এনেকৈ ৱাটাৰমাৰ্কটো এইখিনি আহি যাব ঠিক আছে এতিয়া আমি এইটো পাব্লিছ কৰি দিওঁ পাব্লিছ কৰাৰ লগে লগে আমাৰ চেনেলটো আমি দিয়া মতে পাব্লিছ হৈ যাব ঠিক আছে ইয়াৰ পিছত আমাৰ যেতিয়া আৰম্ভ ইয়াত চাম বুজি পাইছেনে এইবিলাক কপিৰাইট আহিলে ইয়াত চাম হয় নহয় এইখিনি এইটো পাব্লিছ হৈ গ'ল আমি এটা চেনেল বনালোঁ আজি আমি ইউটিউবত এটা চেনেল বনাবলৈ শিকিলোঁ আৰু ইয়াত যদি আমি কিবা দিওঁ মানে কিবা ক্ৰিয়েট কৰোঁ কিবা এটা ভিডিঅ' এটা দিব বিচাৰোঁ তেতিয়াহ'লে ক্ৰিয়েটত এনেকৈ গ'লে গৈ আপলোডত যাম গৈ পেলাই এইটো চিলেক্ট ফাইল কৰি আমি ভিডিঅ' দিব লাগিব কিন্তু ভিডিঅ' দিওঁতে আমি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব সেইটো মই নেক্সট মোৰ ভিডিঅ'ত ক'ম যিহেতু সেইটো এটা ছিষ্টেম আছে অকণমান সময়ৰ কথা ঠিক আছে অকণমান সময় লাগিব পিছত আপোনালোকক আনটো ভিডিঅ'ত মই দেখুৱাম যে আমি কেনেধৰণে ইউটিউবত এটা ভিডিঅ' আপলোড কৰিম তেতিয়াহ'লে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম ধন্যবাদ